আৰু আজি আমাৰ ৰুমত কাম কৰা মানুহ আমাৰ ঘৰত যে আছিলে সেই দুজন আহিছে এইজন এজন আৰু এইজন এজন দুজন কামিলা লাজ কেমেৰাৰ আগত নাহে জোনালী যিহেতু ঘৰত যাব সেইকাৰণে ইহঁত কেইজন আহিছিলে জোনালীক নিবৰ কাৰণে আৰু মই ইহঁতৰ কাৰণে খানা বনাবলৈ লৈছোঁ আৰু ডিম্পি আগত চাটনি বনাই আছে চাটনি নহয় চালাড কাৰ কাৰণে বনাই আছোঁ আপোনালোকে খাব মই বনাম আমি আলহী ৰেডি এটা আলহী মোৰ চালাড ৰেডি আৰু ইহঁত গোটেইকেইজনে ফুৰিবলৈ গৈছিলে ফুৰি কিনে মাত্ৰ আহি পালে ৰুম আৰু গাড়ীকেইখন যে দেখিছে এইকেইখন মোৰে গাড়ী হয় গোটেইকেইখন মোৰ গাড়ী আৰু আমি ভাত খালোঁ মই নাই খোৱা সিহঁতে খাইছে আৰু মই বনাইছিলোঁ বাৰু তাৰপিছত সিহঁতে এতিয়া যাবলৈ ওলালে খাই কিনে গধূলিও হৈ গ'ল যিহেতু ঘৰ যাই পাব লাগিব আৰু আজিৰ পৰা মই অকলে ৰুমত কাৰণ জোনালী গৈছে ঘৰত আৰু নাহে কেতিয়াও আহিব বাৰু ফুৰিবৰ কাৰণে আৰু সেইকাৰণে মোৰ বহুত দুখ হয় আজিলৈ ইমানেই বাই বাই পিছত লগ পাম